দেখিছেই নহয় এতিয়া নেশ্যনেল হাইৱে একদম দাঁতিকাষৰীয়া এইডোখৰ ঠাই আপোনাৰ পুঞ্জানালী প্ৰগতি বিভাগনৰ ওচৰত আৰু আপোনাৰ এইফালে গৌৰৱ নগৰ কেইবাটাও মানে ভিতৰলৈ একো ৰেস্কিউ বুলিবলৈ একোৱে নাই। এটা পপুলাৰ স্বৰূপ আৰু লগতে ৰিলিফ বুলিবলৈতো একোৱে নাই। এটা হাইৱেলৈ ওলাই আহিব লাগে। এতিয়া মোৰ মা গা ভাল নাই, মই যেনে তেনে তাৰপৰা ওলাই আহিছোঁ। এতিয়া আপোনালোকে নিজেই দেখিব পাইছে চক বৰ্ড এখন দিছিলে অলপ দেৰি কাৰণে দিলে। অলপ দেৰি কাৰণে 5 মিনিট খুব বেছি। মই ওলাই আহি নাপালোঁহেঁতেন কাৰণ মাকটো মই এনি টাইম ওলোৱা সোমোৱা কৰি থাকিব নোৱাৰোঁ। যিটো পানী আপোনাৰ কঁকাল পাৰ হৈ গৈছে ইমান পানী। চৰকাৰৰ ফালৰ পৰা ৰিলিফ দিছে বুলি কৈছে। ৰিলিফ দিছে এতিয়া চৰকাৰৰ ফালৰ পৰা কি ৰিলিফ দিছে বাইপাছলৈ ওলাই আহিলেহে মানুহে পাইছে। এতিয়া গলিৰ ভিতৰতো কিমান মানুহ ফচি আছে সেইবোৰ ৰিলিফে পোৱা নাই। ভিতৰতে দিব লাগিছিলে। ভিতৰত একচুৱেলি ভিতৰত দিব লাগিছিলে। ভিতৰত এতিয়া একো নাই। এতিয়া ওলাই আহিবলগীয়া হৈছে বাইপাছত। আৰু চাউল অলপ দিছে। 5 টকীয়া বিস্কুট 2টা দিছে হা। সেইবোৰ 5 টকীয়া বিস্কুট 2টা দিছে। সেইখিনিয়ে কেনেকৈ চলিব বাৰু আপুনি কওকচোন। এতিয়া এইটো পানী এতিয়া আপোনাৰ খাবলৈ পানী নাই ইমান হৈছে, ষ্টক নাই। আৰু পুৱাই আপোনাৰ 2টা 3টা কেছ পাইছে, নোপোৱা নাই। এতিয়া যোনখিনি আপোনাৰ বাইপাছত আছে কেৱল তেওঁলোকেহে পাইছে আৰু ভিতৰত থকা মানুহ একোৱে পোৱা নাই। যে কেনেদৰে চলি আছে মানে আপোনালোকে নিজে গৈ আপোনাক অনুভৱ কৰিব। মই কোৱাটো আৰু দেখিছোঁ আপুনি গৈছে এতিয়া মোকো আপুনি দেখিছে মই কেনেকুৱা পানী দেখিছোঁ আৰু মাক লৈ যিটো হিচাপে আহিছোঁ মানে বহুত বিপদজনক হৈ আছে। শিৱসাগৰ বহুত বিপদজনক।